কচু, বনৰীয়া কচু আৰু শুকান মাছৰ বিলাহী কাটি লৈছোঁ। ধনিয়া, কেৰাহীটো গৰম হৈ গৈছে। এতিয়া অকণমান মিঠাতেল দি ল'লোঁ। জলকীয়া আৰু পিঁয়াজ প্ৰথমে এনেকৈ অকণমান পিঁয়াজখিনি ভাজি লওঁ। শুকান মাছখিনি ইয়াত দি দিম। পিঁয়াজখিনি আধা ভজা হৈ গৈছে। এতিয়া মই শুকান মাছখিনি দি দিছোঁ। মাছখিনি বেছি ভাজি ল'ব নালাগে, তিতা হৈ যায়। এতিয়া কচুখিনি দি দিম। কচুখিনি দি ধুনীয়াকৈ লৰাই লওঁ। প্ৰয়োজন অনুসৰি নিমখ আৰু অকণমান হালধি। অকণমান দেৰি ঢাকি থৈ দিম। অকণমান জুইটো কমাই থৈ দিব লাগিব। ধুনীয়াকৈ এতিয়া সিজি উঠিছে কচুখিনি। কাটি থৈ দিয়া বিলাহীখিনি এতিয়া দি দিছোঁ। বিলাহীখিনি গলি যোৱালৈ আকৌ অকণমান সময় ঢাকি দিম। দেখিছেনে কি ধুনীয়াকৈ বিলাহীখিনি গলি গৈছে। এইখিনি এতিয়া কাটি থোৱা ধনিয়াখিনি দি দিছোঁ। আজি এই বনৰীয়া কচুৰ ৰেচিপিটো কেনেকুৱা পালে জনাবচোন।